গাইজ এতিয়া অলপ লাঞ্চ চাঞ্চ কৰিম মজাকৈ 7th হেভেনত গৈ আছোঁ নেজানো কেনেকুৱা কি ফাৰ্ষ্ট টাইম বেয়া ৰোড Not rocket science, cause I'm a whiz kid. It's fire, fire. Hello guys, আজি 2 মাহ পাছত মই মানে ফাইনালি ভাবিলো যে এটা ভ্লগ বনাব লাগে মই বহুত বনাইছিলো ভ্লগ কিন্তু মেইন কথাটো হ'ল মই পোষ্ট নাই কৰা কিয় নাই কৰা সেইটো মই কৈ আছো একচুয়ালি মই কিবা এটা কামত খুমালো সেইকাৰণে মই টাইম নাপাওঁ আৰু যিবোৰ ভিডিঅ'জ মানে ভ্লগছবোৰ বনাও মই একদমে আধা নাইবা বহুত ছুটি হৈ থাকে তো মই আজি গৈ আছো এঠাইত অলপ দূৰত ট্ৰেইন আছে এতিয়া বৰপেটা ৰোডৰ পৰা গুৱাহাটীলৈকে তাৰপিছত গুৱাহাটীৰ পৰা ক'ত মই সেইটো আধা ৰাস্তাত গৈ আছো তো ওয়েলকাম টু দি ভ্লগ গাইজ আফটাৰ 2 মান্থছ মজা হ'ব চাই থাকক পুৰা তো গাইজ এই যোৱাৰ আগত অপুক মাত দিব আহিলোঁ পুৰা মানে এইটো ভিডিঅ' পোষ্ট হ'ব না এইটো ভিডিঅ' একদম মজাকৈ পোষ্ট হ'ব মই সেইটোৱে কৈ আছিলোঁ মোৰ ভিউৱাৰ্ছক যে এইটো ভিডিঅ' ফাইনেলি পোষ্ট কৰিম যিয়ে নহওক মানে এতিয়া মানে ফেন্সবিলাকে অলপ ভাল পাব বহুত ৰখি আছে আৰু থেংক ইউ ছ' মাছ যোনে যোনে ইনষ্টাগ্ৰামত মানে ইনষ্টাগ্ৰাম হওক মেছেঞ্জাৰত হওক নাইবা কমেণ্টছতো বহুতে কৈ আছিল যে ভিডিঅ' লাগে তো ফাইনেলি 2 মাহ পাছত ফাইনেলি অপু 2 মাহ অলপ বেছি হৈছে গাইজ অলপ 2 মাহৰ বেছি হেপী জাৰ্নি ভাই ভালকে আৰু আহাতে কিবা লৈ আহিবা মোৰ কাৰণে লৈ আহিম ঢেৰ সাৰা মৰম গাইজ এই 2-3 দিনমান থকা কথা দাঁত ঘঁহিবৰ কাৰণে কলগেট চ' মাইনু মোক থ'ব নাযায় মা আৰু দেউতা যাব চ' মাইনু বাই গাইজ বেয়া ভোক লাগি আছে অলপ ভোজন কৰোঁ তো গাইজ এই বৰপেটা ৰোড ষ্টেচনত মাহঁতে থৈ গ'ল এতিয়া চানু মানে এইখিনি উঠাই দিব ট্ৰেইনত গুৱাহাটীলৈকে ট্ৰেইন আছে বাকী এখন ট্ৰেইনে পিপ মাৰি আছে আৰু কিবা হ'ল গিয়া ট্ৰেইন চানু মজা বঢ়িয়া থেংক ইউ গাইজ দে বাই 3 days দে বাই এইটো কনফাৰ্ম মই গুৱাহাটীলৈকে যাম একদম দে বাই গাইজ ভালকে যাবা থেংক ইউ তো গাইজ এই সেকেন্ড ট্ৰেইনত উঠিম এতিয়া এণ্ড মানে বহুত দিন পাছত এই ভ্লগ কৰি আছোঁ সেইকাৰণে অলপ লাজ লাগি আছে মানুহ বহুত আছে সেইকাৰণে এনেকৈ সেয়া দিব না So guys, finally landed and I am here at SILCHAR. মোক কোনোবা পিক কৰিব আহিছে কিন্তু মই বৰ্তমান দেখাব নোৱাৰোঁ চ' পাছত তো গাইজ পুৰা টিপ টপ একদম আহি অলপমান ৰেষ্ট লৈ আছোঁ এতিয়া লাঞ্চ কৰি পেলাই বাকী এতিয়া নেজানো ক'ত কি কৰোঁ ইভিনিং চাগে ওলাই যাম এতিয়া অলপ শুম বেয়া টোপনি ধৰিছে 13 ঘণ্টাৰ ৰাস্তা আছিল আৰু এনে আহিলোঁ ফুৰিব মানে লগৰ কেইটামান আছে সিহঁতকো লগ কৰিম তো তেনেকুৱা আৰু বাকী মই ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মই একচুৱেলি এটা কামত সোমাইছোঁ চ' মই একদমেই টাইম মিলাব নোৱাৰোঁ চ' যোনে মোৰ ক্ল'জত কণ্টেক্টত আছে সিহঁতে জানে মানে যোনে মোৰ ভিডিঅ' চাই বহুতে সুধি আছিল যে কিয় মানে ভিডিঅ' দিয়া নাই ভিডিঅ' লাগে তো মই ভাবিলোঁ যে এটা ট্ৰিপে কৰি দিওঁ আৰামছে এণ্ড দেখাম গোটেইখিনি এণ্ড এইটোৱে ৰুম এটা সৰু সুৰা কিন্তু একদম বেষ্ট আৰু মজা বাকী ইয়াত বেলকনি এটা আছে পাছতকৈ দেখাম গাইজ এই আজিৰ ডিনাৰ এই ইয়াত আছে বিৰিয়ানী ইয়াত চিকেন কাৰী ইয়াত চাওমিন এই আৰু জীৱন দিয়ক গাইজ চ' ইয়াৰ পৰা ধুনীয়াকৈ ডিনাৰ চিনাৰ কৰি অলপ বাহিৰত ফুৰিব গ'লোঁ মানে ৰাতিৰ নাজাৰাটো চালোঁ বাকী 2 মাহ আগতো মই আহিছিলোঁ শিলচৰ কিন্তু সেই চব ভ্লগ কৰা নাছিলোঁ মই চ' ফাইনেলি এবাৰ এইটো ভ্লগটো মই দিম তো সেইকাৰণে ভালকৈ কৰি আছোঁ বাকী আজিতো গ'লেই দিনটো মই নেক্সট মৰ্ণিঙৰ পৰা কণ্টিনিউ কৰিম তো তেতিয়ালৈকে মই শুই যাওঁ আপোনালোকেও শুৱক মৰ্ণিং লগ পাই আছোঁ
গাইজ এই শ্বপিং মলত আহিলোঁ এনে লগ কিবা টাইম পাছ কৰিব একো নিকিনো বা চাই চিতি যাম গাইজ এই অলপ মানে আইচক্ৰীম মমেণ্ট চ' গাইজ আজি ডে 3 এণ্ড মই এতিয়া ওলাই যাম মানে লাঞ্চ কৰিম কিবা অলপ খাম বাকী অলপ এনে অলপ ফুৰিম কালিতো একো ফুৰাই নহ'ল প্ৰথম দিনাখনো চেম তেনেকৈ গ'ল কালিও চেম তেনেকৈ গ'ল কালি ফুৰিছোঁ কিন্তু মানে ইমান ভিডিঅ' চিডিঅ' ৰেকৰ্ড নাই কৰা বাকী এতিয়া মই যাওঁ পূৰা ফুল ৰেডি হৈ আছোঁ এণ্ড এতিয়া যাওঁ বাই বাই গাইজ দেখাম लेकिन ये तो 4K रिकॉर्ड करो मुझे मत रिकॉर्ड करो यार ओ नीचे वाला रास्ता पता चल गया ना हां अभी वहीं से जाओ से हाय গাইজ এতিয়া অলপ লাঞ্চ চাঞ্চ কৰিম মজাকৈ 7th হেভেনত গৈ আছোঁ নেজানো কেনেকুৱা কি ফাৰ্ষ্ট টাইম বেয়া रोड तमाम रोड कहाँ पे चाइना टाउन कौन सा वाला है ओ चाइना टाउन किंतु हमें 7th हेवन जाम गाइस यही तो मजा टिप टॉप गाइस ये अलग सैंडविच गाइस ये टिप टॉप खालो मजा के बाकी एतिया एना अलग खुशकाढ़ी आसो लाइट खालो माने कि कय सैंडविच एंड पेस्ट्री बाकी बेले एकु नाइ एतिया एना अलग खुशकाढ़ी आसो टिप टॉप जगह गाइस मजा एने लास्ट डे बुली अलप माने शेक टेक किबा खाओ बेया भूख लागिसे एटु ट्रिपत केवल खाइ आसो सो फूड ब्लगे होइसे साके एटु बेसिके बाकी एम्बियंस तो मजा गाइस ए टिप टॉप ओरियो शेक आरो कोल्ड कॉफी आइ गल गाइस खाइ आसिलो अलप फ्राइज आइल तो या गाइस एकदम बढ़िया के आहि पालो रूमत एंड মানে এইটো ব্লগত মই ইমান বিশেষ একো দেখুৱা নাই জাষ্ট খোৱা লোৱা এনে অলপ ইফাল ইফাল কাৰণ মই মোৰ লাইফৰ কিছুমান পাৰ্টহে শ্বেয়াৰ কৰিব খোজোঁ বাকীখিনি মই একদম পাৰ্চনেল ৰাখিব খোজোঁ চ' আই হোপ আপোনালোকে বুজি পায় সেইখিনি তো মই নেজানো এইটো ব্লগ কেনেকুৱা হ'ব বাকী আজিটো লাষ্ট ডে হোটেল ৰুমত কালি মৰ্ণিং চেক আউট কৰিম এণ্ড কালি মৰ্ণিং বৰপেটা ৰোডলৈকে ট্ৰেইন আছে চ' সেইখিনিলৈকে দেখুৱাম বাকী শিলচৰত একদম বঢ়িয়া মানে ইয়াত মানে ঘূৰিব ফুৰিব লগা বহুত মানে ধুনীয়া জেগা আৰু বাকী ৰেষ্ট্ৰ পূৰা ভৰ্তি তো গৈছোঁ এইবাৰ বেয়া খালোঁ মই খাতৰাকৈ খালোঁ কেৱল খাইছোঁ মানে খাইছোঁ আৰু তো সেয়াই এটা সৰু চাই শ্বৰ্ট জাৰ্ণি আছিলে বাকী কালি দেখোঁ আপোনালোকৰ মৰ্ণিং গাইজ এই ৰাতিৰ বুজি আছে 3:30 আৰু মোৰ নেজানো কিয় এইটো টাইমত মোৰ ভোক নালাগে কিন্তু আজি ভোক লাগিলে এণ্ড থেংকফুলি মোৰ তাত কিবা আছে চ' মই এতিয়া খাম এণ্ড মৰ্ণিং ট্ৰেইনো আছে চ' সোনকালে শুব লাগিব শুই পেলাই মৰ্ণিং উঠি পেলাই ট্ৰেইন মানে বেষ্ট আছিলে এইটো ট্ৰিপ এণ্ড এইটো ট্ৰিপটো মেইনলি মানে খানাৰ ওপৰতে হৈ গ'ল চ' ভাল অলপ হেল্ডি খালোঁ অলপ জাংকো খালোঁ চ' ইয়াত আছে আলু পৰাঠা এণ্ড ৰাইতা চ' এতিয়া আৰামছে ঠুচিম ঠুচি পেলাই মই শুই যাওঁ আৰু মই এটা বস্তু ক'ব খোজোঁ যে মই নেজানো ইয়াৰ পিছত এইটো ভ্লগ দিয়াৰ পাছত মই নেক্সট কেতিয়া ভ্লগ দিম কাৰণ আজিকালি কামত ব্যস্ত থাকোঁ চ' বহুত কম টাইম ওলাব পাৰোঁ মই এই ভিডিঅ' বনাবৰ কাৰণে চ' আশা কৰোঁ সকলোৱে মোক সেই ছেইম আগৰ দৰে ছাপোৰ্ট কৰিবা মই জানো মই ভিডিঅ' চিডিঅ' মই দিয়া নাই 2-2.5 মাহমান মই ভিডিঅ'ই দিয়া নাই কিন্তু মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ বাকী তোমালোকে ছাপোৰ্ট কৰি থাকিবা এণ্ড ফৰ এভাৰ ক্ৰেজি ফেমিলি হৈ থাকিবা আৰু এই ৰাতিখন এটা মানে মই কথা ক'ব খোজোঁ মই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম দিছিলোঁ এণ্ড সেয়াই এনচাৰ আপোনালোকেও জানে যিমানক সুধিছে চাগে সিহঁতৰো ছেমেই এনচাৰ যে নাই নট কোৱালিফাইড তো এটা কথা মই সুধিব বিচাৰোঁ তো কোৱালিফাই হ'ল কোনে মোক সেইটো এনচাৰ এটা লাগে যদি কোনোবা কোৱালিফাই হৈছে প্লিজ কমেণ্ট কৰিব কোৱালিফাই হ'ল কোনে এতিয়া উপায় নাই আৰু এতিয়া ৰেজিষ্ট্ৰেশ্যন ফিটো ৰিটাৰ্ণ পালে ভাল যিমান সোনকালে পাওঁ কোৱালিফাইটো নহ'লোৱে তো গাইজ এয়া 11টা বজিব মোৰ ট্ৰেইন আছে 11:35 চ' এতিয়া আৰু ৰুম চেক আউট কৰিম ভাল আছিল একদম ট্ৰিপটো 3দিনীয়া ট্ৰিপ মজা একদম বেষ্ট মোৰ যিজনী চিনাকি তাই মোক বহুত ঘূৰালে একদম ধুনীয়া খানা খোৱালে
তো ভাল লাগিছে ট্ৰিপ এনেকৈ অলপ মাইণ্ডটো বেয়া হৈ আছিল তো আহিলোঁ ফুৰিব একদম ধুনীয়াকৈ মানে হেক্টিক লাইফৰ পৰা ওলাই আহি অলপ এনজয় চেনজয় কৰিলোঁ বাকী যিমানখিনি পাৰোঁ মই দেখুৱালোঁ আপোনালোকক বাকী এতিয়া যোৱা জাৰ্ণিখিনিও দেখাই পেলাই মইতো গৈ পাম ৰাতি 1 বজাত তো দেখুৱাম আপোনালোক এতিয়া বাহিৰখিনি নাইচ ডে বিশাল ব্ৰ চে হাই হাই গাইজ এই গৈ আছোঁ ট্ৰেইন ষ্টেচন ইয়াত আমিতো তাতে পিলপিলি কয় ইয়াতে টুকটুকি কয় বাকী মজা এই পৰিৱেশ গাইজ এই ট্ৰেইন ৰখি আছে কিন্তু এতিয়া নুঠো কাৰণ আৰু আধা ঘণ্টামান আছে চ' হিয়াৰ কামছ দি এণ্ড অফ দি ট্ৰিপ দি জাৰ্ণি ৰাতি 1:30 বজে আহি পালোঁ বৰপেটা ৰোড মা পাপা সন্মুখত আছে ৰখি ঠাণ্ডা Say hi. Hi. So আহিছে নিব So here the trip ends guys. Bye bye. Good night. I be rolling, I like it like this. Now fuck it science, cause I'm a whiz kid.